ওই মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল। নমস্কাৰ সকলোকে ভোগালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি হৈছে উৰুকা আৰু উৰুকাতনো আজি আমাৰ ঘৰত কি কি হয় সকলোখিনি দেখুৱাম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব, ঠিক আছে। আৰু মাটি দি কিনে এতিয়া চোতাল মুচিম, কালিও মুচিব লাগিব, তো আজিও মুচিম, মানে এনেকৈ লৈ কিনে এতিয়া মুচিম এতিয়া চোতাল। এনেকৈ মাটিৰ হয় চোতালখন, তো এনেকৈ গোবৰ আৰু মাটিৰে মুচি দিওঁ। আমাৰ ওচৰৰ ঘৰৰ মানে চৰাই এটা আনিছিল, কুকুৰা চৰাই। তাৰপিছত কি হৈছে, আমাৰ কুকুৰাটো গৈ কেনে সিহঁতৰ চৰাইটোক মানে এনেকৈ জোকাইছিল নেকি, গৈ কেনে যুদ্ধ লাগি কেনে ওলাই আনিছে মানে ঘৰৰ পৰা। এতিয়া তাৰমানে কি হৈছে, বাঁহ চুপত এতিয়া এনেকৈ সোমাই আছে। কি হ'ব মানে, এই বাঁহ চুপৰ ভিতৰত সোমাই গৈছে এতিয়া চৰাইটো, ওলাব পৰা নাই। কিহৰ মাংস খাবি ক? ব্ৰইলাৰ? এইটো ব্ৰইলাৰ নহয় একা, কুকুৰাহে, লোকেল। এই বাঁহ চুপত সোমাই থাকিল দেখোন। কৃষ্ণ অলবাদি ৰছীডালত ধৰ, ৰছীডালত ধৰ পাৰা যদি। গেল ও মা, ধৰলো মই দুটা মোবাইল লৈ আছো, ইফালে এটা মোবাইল দি ভিডিঅ' কৰি আছো, মই দুটা মোবাইল এনেকে ধৰি আছো। এতিয়া গধূলি হ'ব ধৰিছে আৰু মই ইয়াতে মানে আমাৰ খেতি পথাৰত মানে আহিছোঁ। এই আমাৰ দাদাই ইফালে ছিঙি আছে লাই, মানে গাহৰি আছে ন, গাহৰিও আছে বুলি হ'ব হৈছে। আৰু অলপ পিছতে আমাৰ খানা বনোৱা ষ্টাৰ্ট হ'ব। আৰু এতিয়া মই আহিছোঁ আমাৰ খেতি পথাৰত। এয়া খেতি পথাৰ, মই এতিয়া ইয়াতে মোক নিব দিছে এতিয়া ধনিয়া, মই এতিয়া ধনিয়া নিম। এইখন হৈছে আমাৰ খেতি পথাৰ। ফালে ইয়াৰে মাজে মাজে আছে ধনিয়া, আৰু বেলেগতো আছে বাৰু, ডাঙৰ হৈছে মানে ইয়াৰ মাজৰবিলাক, এইবিলাক সেইকাৰণে ইয়াৰ পৰা লৈ যাওঁ। এইবিলাক ধনিয়া ছিঙি ল'লোঁ ধনিয়া, আৰু লাগিলে বাৰু ল'ম। এইবিলাকতো আছে মাজে মাজে, বহুত বেহু হৈ গৈছে ইয়াতে। আৰু ইফালে আছে লফা শাক আছে, তাৰপিছত ইফালে বিন আছে, তাৰপিছত পালেং কিবা কিবি আছে, এইবিলাক এতিয়া বৰ্তমান মাছ ষ্টাৰ্ট হৈ গ'ল। আৰু মাছখিনি ভাজি থৈ দিলে সহজ হ'ব বনাবলৈ, সেইকাৰণে জল্দি ভাজি আছে। আৰু ঘৰত আছে আনিবৰ কাৰণে মাছ। চব্জি কাটিলোঁ, চব্জি কটা হৈ গ'ল। ইয়াতে চব দাঙি লৈ আহিছোঁ, ইয়াতে এনেকৈ। ইফালে মাৰ মাছ ভাজিয়ে হোৱা নাই এতিয়ালৈকে, ভাজিয়ে আছে। ইফালে আমাৰ মেকুৰীটো শেষ হ'ব হৈছে, আৰু অকণমান আছে, আৰু কিবা কিবি লৈ আহিছোঁ। ইয়াতে মই এতিয়া এইবিলাক চেলাম, আদা নহৰু আছে যে ওপৰতে আছে যে বিহুৰে তলিতে
কণ তোমাকে দেখিলো নুজুকাইনো কেনেকৈ আমি ইয়াতে খানা খাওঁ আমি 31টো ইয়াতে খানা খাইছিলোঁ এইটো হ'ল আমাৰ একদম অৱস্থা নোহোৱা হৈছে এইবিলাক য'তে ত'তে পৰি আছে অৱস্থা নাই এতিয়া এইবিলাক কাটি মেলি লওঁ তাৰপিছত দেখাই আছোঁ মাছ ভাজি হৈ গ'ল এইবাৰ মায়ে বেঙেনা ভাজিলে হৈ গ'ল আৰু বেঙেনা ভাজি তাৰপিছত এইবোৰ চব্জি বহাব আৰু আমাৰ বন্ধাকবিৰ চব্জি বহাই দিম আমি চুঙাত দি গাহৰি খাম মানে গাহৰি পুৰিম আৰু চুঙাত ভৰাই কিনে এয়া খানি আছে পুৰা ইয়াতে দিছোঁ আদা নহৰু জলকীয়া পিঁয়াজ তাৰপিছত লাই শাক তাৰপিছত আছে ধনিয়া এনেকৈ মিক্স কৰি লৈছোঁ ধুনীয়াকৈ এতিয়া চুঙাত ভৰাম তাৰপিছত পুৰিম এয়া এইফালে গাহৰি পুৰিব দিছোঁ গাহৰি পুৰা খাম গাহৰি পুৰি আছোঁ গাহৰি পুৰা খাম চুঙাত গাহৰি এইফালে গাহৰি পুৰা আমাৰ চুঙাত দিয়া গাহৰি খাব লাগে টেষ্টি এইফালে হৈ আছে চব্জি আমাৰ বন্ধাকবিৰ চব্জি এয়া হৈ আছে আমাৰ মাছৰ আঞ্জা বনাই আছোঁ এতিয়া বনাই আছোঁ মই গাহৰি ইফালে মুৰ্গী কাটি আছে এয়া মই বনাই আছোঁ ইয়াতে গাহৰি ইফালে মায়ে বনাই আছে ভাত আৰু ইফালে দাদাই কাটি আছে মাংস মানে মুৰ্গীৰ মাংস আগতে আমি ছাগলীৰ মাংসই খাইছিলোঁ কিন্তু দেউতাৰ প্ৰেছাৰ আছে ন সেইকাৰণে মানে ডক্টৰে মানা কৰিছে সেইকাৰণে আৰু এটাই এবিধেই খাওঁ আৰু মাংস ন ইমান আৰু বেলেগকৈ বনাই থকাতকৈ এবাৰতে হৈ যাব চব মুৰ্গীৰ মাংস খাম আৰু এইফালে আছে গাহৰি আৰু মাছ আছে আৰু আমাৰ ভোগালীৰ খানা গাইছ আকৌ মানে চুঙাত ভৰাই দিছোঁ গাহৰি 3টা হ'ল তাৰপিছত আৰু 2টা 3টা খালোঁ খতম এই 2টা আকৌ বহাই দিছে দাদাই আজিও নাহিল কতেনো কপেলি ৰাতি মোৰ জানৈ ওলাব বেলিতে সোমাব হ'ব গৈ ৰাতি মোৰ জানৈ মনত বহি থাকি তই নবুজিবি কিদৰে আছোঁ ধন ঘটি মোৰ জানৈ ঈশ্বৰে এদিন বলি হ'ব বুলি কৰিলে ঐ গছৰ প্ৰতি চলিছিলে ঈশ্বৰে এদিন বলি হ'ব বুলি কৰিলে ঐ ছোৱালীও চলিছিলে সেইজনা ঈশ্বৰে এনেকৈয়ে আমি বিয়া পাতি নিবলে পুৰা একদম মাংস বনাই আছোঁ আলু ভাজি আছোঁ বৰ্তমান আলুখিনি কাঢ়ি কিনে থৈ দিম তাৰপিছত মাংসটো ভাজিম মাই ফালে ভাত ভাজিব তাৰ কাৰণে ফুলৰে চাপৰ তোৰে লাহি কঁকাল দুচেউতিনি চেকৈ ভাগে ঐ তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী বজাইছিলে চাগে পৰ্বতৰ দেখিলা ৰেডি হৈ আমাৰ গাহৰি পুৰা হৈ গ'ল তাৰপিছত এয়া হৈছে আমাৰ চুঙাত দিয়া গাহৰি চুঙাত দি কেনে গাহৰিটো বনোৱা হৈছে টেষ্টি হৈছে একদম পুৰা কি ক'ম আৰু খোৱাহে কথা এতিয়া গাইজ আমাৰ ভাত আঞ্জা চব ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাম এতিয়া মায়ে মোক ইয়াতে ভাত দি দিছে আৰু বাকীখিনি আহিব আছে আৰু ভাইটিহঁত আহিব আছে এতিয়া মই ভাজিম পাপৰ হেৰি কৰি দিছেনে নাই Sadarang mat. Berapa itu?
খাব বহিছোঁ আৰু মায়ে দি আছে খাই লওঁ আৰু ভাতকেইটা ওচৰত মোৰ ভাইটি আছে কেনেকুৱা হৈছে মই মাংসটো মই বনাইছোঁ বঢ়িয়া বঢ়িয়া মজা একদম বঢ়িয়া হৈছে এই মাছৰ কণী ভাজি দি আছে এইটো ভাতটো খাই লওঁ তাৰপিছত লগ পাইছোঁ ভাত পানী খোৱা লোৱা হৈ গ'ল গাইজ আৰু এতিয়া আহিলোঁ মই বিচনাত একদম তামাম টোপনি লাগিছে আৰু মানে বহুত ভাগৰো লাগিছে ন ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ ভাগৰ লাগিছে সেইকাৰণে টোপনি লাগিছে এতিয়া আৰু লাহেকৈ শুই যাম আৰু ঠিক আছে সকলোৱে আমাৰ হেঁপাহৰ ভোগালী বিহুটো এনজয় কৰক ধুনীয়াকৈ আৰু মই এতিয়া শুই যাওঁ আৰু লগ পাম নেক্সট ভিডিঅ'ত আৰু কি হয় আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে পোনপ্ৰথমে পূৰা আমাৰ 4 চকত বম মাৰি আছে পূৰা